ঔটেঙা দিয়া মাছ, থেকেৰা টেঙা মাছ, পাভ মাছ, আৰি মাছ, বৰালি মাছ, ওৱাও থেকেৰা টেঙা আৰি মাছ বৰালি মাছ কমপ্লিটলি চব পাব খাল দিয়া পাব, তিল দিয়া পাব, কলডিল দিয়া পাব। তো বিদেশত আপোন মানুহ বনাবৰ বাবে অসমীয়া ইণ্টেৰিয়াৰ দি মেলি গোটেইখিনি অসমীয়া তেখেতলোকে সজাইছে কি খুব ধুনীয়াকৈ সজাইছে। তো এইটো আছে বেংগলোৰত, কোনো অসমৰ ভিতৰত নাই, বেংগলোৰত আছে। আপোনালোকে নাভাবিব যে কোনোবা অসমৰ ছাইডৰ ভিডিঅ' কৰি আছোঁ মই। জুবিন দাৰ যেতিয়া মৃত্যু হৈছিল আপোনালোক গৈছিলে নে বাৰু? আৰু এইফালে আছে মাছৰ চাটনি, মোৰ ফেভৰেট। ইয়াত অকল খালি অসমীয়া মানুহ আহে নে চাউথ ইণ্ডিয়ান মানুহো আহে অসমীয়া খানাৰ টেষ্টটো ল'বলৈ? বেংগলোৰত অহা মোৰ প্ৰায় 2 মাহ to 3 মাহ মান হৈ গ'ল, কিন্তু ইয়াৰে চাউথ ইণ্ডিয়ান খানা খাই খাই মই পূৰা ব'ৰ হৈ গ'লোঁ। তো তাৰে কাৰণে আজি গৈ আছোঁ এটা অসমীয়া ৰেষ্টুৰেণ্ট যিটো বেংগলোৰত আছে, চাউথ ইণ্ডিয়ানত মানে অসমীয়া ৰেষ্টুৰেণ্ট আছে। তো তাতে যাম আমি আজি, তাতে খামগৈ দুপৰীয়া সাঁজটো বিন্দাছকৈ খাম, তাত গৈ ভাল লাগিব। তো আপোনালোকক চাই থাকিব ভিডিঅ'টো, মই আপোনালোকক গোটেই প্ৰচেছ দেখুৱাম, ক'ত আছে ৰেষ্টুৰেণ্টখন গোটেইখিনি আপোনালোকক দেখুৱাম। তো ব'লক আজি এই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ৰেষ্টুৰেণ্টখন আছে কোৰমাংলাত, যিহেতু মই আগতে গৈছিলোঁ এবাৰ ক্লাবলৈ, তো তাতে আছে ৰেষ্টুৰেণ্টখন। তো ব'লক আমি যাওঁ। এতিয়া বৰ্তমান মই ৰাস্তাত গৈ আছোঁ, কেব লৈ ল'ম আৰু কেবত লৈ মেলি কোৰমাংলা ইয়াৰ পৰা যাম। তাৰপিছত আপোনালোকক দেখুৱাম যে কোনডোখৰত আছে মেইন ৰেষ্টুৰেণ্টখন, আপোনালোকে দেখি পাব। আৰু বেংগলোৰৰ পৰা চাই আছে যদি আপোনালোকে আহক ৰেষ্টুৰেণ্টখন ভিজিট কৰক। সেই তেৰিকা ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মোৰ এটা নতুন প্ৰব্লেম ক্ৰিয়েট হৈ গ'ল। প্ৰব্লেমটো কি জানেনে? মই কেব বুক কৰিছিলোঁ সেই ৰেষ্টুৰেণ্টখনলৈ যাবলৈ, আৰু কেবে মোক লৈ গুচি গ'ল অন্য এটা জেগালৈ, আৰু তাৰ পৰা ৰেষ্টুৰেণ্টখন বহুত দূৰ। আৰু এতিয়া কি কৰিম, উপায় নাই। ৰেষ্টুৰেণ্টৰ অ'নাৰজনে কল কৰিছিলে কেতিয়া আহিব আপুনি, আৰু মই তাতে ক'লোঁ যে এনেকুৱা ঘটনা হৈ গ'ল। তো তেখেতে ক'লে এতিয়াতো লাঞ্চৰ টাইমটো দেৰিয়ে হৈ গ'ল, আপুনি ডিনাৰৰ বাবে আহক ৰাতি। তো মই এতিয়া ৰাতিলৈকে কেনেকৈ ভোকত থাকোঁ ভাবিলোঁ ইয়াতে কিবা এটা খাই লওঁ ৰাস্তাতে, আৰু ইয়াত খাই মেলি আপোনালোকক ৰাতিৰ মই ব্লগটো দেখুৱাম। ব্লগটো এতিয়ালৈকে শেষ নকৰিব, আপোনালোকে গুচি নাযাব, চাই থাকক ভিডিঅ'টো, মই আপোনালোকক দেখুৱাম প্ৰত্যেকটো বস্তু। ভিডিঅ'টো চাই থাকক, এতিয়া কিবা এটা খাই লওঁ তাৰপিছত যাম। আৰু এনেকৈ ৰাস্তাৰ কাষতে এখন দেখিলোঁ খুব ধুনীয়া বিৰিয়ানী ৰেষ্টুৰেণ্ট, আৰু ৰেষ্টুৰেণ্টখনৰ ভিতৰতে সোমাই দেখিলোঁ তেখেতলোকে ইমান ধুনীয়াকৈ ইণ্টেৰিয়াৰ সজাই ৰাখিছে। আৰু ইয়াতে আমি প্ৰথমতে বিৰিয়ানী যিটো স্পেচিয়েল হয় ইয়াত, আৰু বিৰিয়ানী অৰ্ডাৰ কৰি ল'লোঁ 1 প্লেট, আৰু তাৰপিছতে আমি বিৰিয়ানীটো খাই ইয়াৰ পৰা যাম আমাৰ ফেভৰেট আছামিজ ৰেষ্টুৰেণ্টখনলৈ ৰাতিৰ সাঁজটো ভালকৈ খাম। আৰু এতিয়া আমাৰ বিৰিয়ানীটো আহিব, তাৰ কাৰণে ৱেইট কৰি আছোঁ। বিৰিয়ানীটো জল্দি আহক, খাই মেলি বাহিৰৰ অকণমান ভিউবিলাক দেখুৱাম আপোনালোকক, আৰু তাৰপিছতে আমি ইয়াৰ পৰা যাম আছামিজ ৰেষ্টুৰেণ্ট। তো আমাৰ আহি পাই গ'ল প্ৰথমতে প্লেটখন, আৰু প্লেটটোতো আহিলেই বাৰু, খানাটো কেতিয়া আহিব জল্দি আহক, খাওঁ, বহুত ভোক লাগিছে। চ' ইণ্টেৰিয়াৰ চেক কৰক, ৱাও বহুত ভাল লাগিছে। ফাইনেলি আমাৰ বিৰিয়ানী আহি পালে। মোৰ চাগে পেটটো এতিয়াহে আৰাম পাব, আৰু বিৰিয়ানীটো দেখিবলৈ বহুত ধুনীয়া, বাট নাজানো ইয়াৰ কেনেকুৱা টেষ্ট হয়। পিয়'ৰ হায়দৰাবাদী বিৰিয়ানী হয়। প্ৰথমতে টেষ্ট কৰি চাওঁ, গৰম গৰম হয় পূৰা। তো খাই লওঁ প্ৰথমতে, এণ্ড আই ন' এইখিনি খাই মই কেনেকৈ যাম আছামিজ ৰেষ্টুৰেণ্টখনলৈ খানা খাবলৈ, বাট মই কৈও থোৱা আছে অলৰেডি। তো নাজানো কি হ'ব, বাট ব'লক গাইজ চাওঁ কেনেকৈ খাওঁগৈ মেলি। চলো। বৰ্তমান মই আহি পাই গ'লোঁ আমাৰ ৰেষ্টুৰেণ্টখনৰ ওচৰত। ৰেষ্টুৰেণ্টখন আছে কোৰমাংলা 7 ব্লকত। তো দেখিবলৈ পাইছে এইটো ৰাস্তা হয়, আৰু এইখন হয় ৰেষ্টুৰেণ্ট। চ' এইখনে হৈছে ৰেষ্টুৰেণ্টখন, আৰু আমি এতিয়া ভিতৰলৈ যাম। চ' কি পাওঁ তাতে চাম, আমি ট্ৰাই কৰিম। চাওক, অসমৰ বাহিৰত আৰু প্লাছ চাউথ এৰিয়াত তেখেতলোকে অসমৰ পৰা আহি ইমান ধুনীয়াকৈ অসমীয়া কালচাৰে এখন ৰেষ্টুৰেণ্ট খুলিছে, আৰু জাপি গামোচাৰে কি ধুনীয়াকৈ বাহিৰখন ডেক'ৰেট কৰিছে। আৰু ভিতৰলৈ যাওঁ ব'লক, ভিতৰত আৰু ভালকৈ ডেক'ৰেট কৰা দেখা পাম, আৰু খাবলৈ কি পাওঁ চাওঁ ব'লক। চ' গাইজ মই এতিয়া বৰ্তমান আহি পাই গ'লোঁ ৰেষ্টুৰেণ্টখনৰ ভিতৰত। আপোনালোকে দেখিবলৈ পাইছে এইখন হৈছে চাউথ বেংগলোৰ এটা মষ্ট আছামিজ ৰেষ্টুৰেণ্ট হয়, আৰু ইয়াতে চাবলৈ পাইছে খুব ধুনীয়া ইণ্টেৰিয়াৰ কৰি ৰাখিছে অসমৰ। ইয়াতে গামোচা দেখিবলৈ পাইছে, আৰু ইয়াতে মই এজন ৱেইটাৰ আছে অসমৰে হয়, তেখেতৰ লগত কথা পাতিম, কি পায় ইয়াত সকলো আপোনালোকক দেখুৱাম। আৰু চাওক এইফালে চাওক, আপোনাৰ জুবিন দাৰ প্ৰত্যেকটো মানে শ্ৰদ্ধাঞ্জলি জনাই ৰাখিছে তেখেতলোকে। আৰু চাওক তেখেতলোকে ইণ্টেৰিয়াৰখন ইমান ধুনীয়াকৈ সজাই ৰাখিছে, মোৰ কিন্তু বহুত ভাল লাগিল। আৰু চাওক এটা বস্তু অসমীয়া কালচাৰৰ বস্তু এটাৰে ইণ্টেৰিয়াৰখন সজাই ৰাখিছে, মোৰ কিন্তু বহুত ভাল লাগিল এইকেইটা বস্তু। বাপৰে, ৰেষ্টুৰেণ্টখনৰ ইণ্টেৰিয়াৰ চেক কৰক গাইজ, ইমান ধুনীয়াকৈ সজাই ৰাখিছে, মানে কি ক'ম মই। জুবিনদাৰ ফটো চব কি ধুনীয়াকৈ সজাই ৰাখিছে, আৰু কাউণ্টাৰতে এখন জুবিনদাৰ ধুনীয়া ফটো একপি ইয়াতে সজাই ৰাখিছে। আৰু এইডোখৰ জেগাত আহি এনেকুৱা লাগিছে যেন মই বেংগলোৰত নাই, মই অসমতে আছোঁ এনেকুৱা লিখা লাগিছে, আৰু মানে প্ৰকাশ কৰিব পৰা নাই মুখেৰে যে কিমান ভাল লাগিছে এই জেগাডোখৰত আহি। আৰু এডোখৰ দিছ ইজ বেংগলোৰ গাইজ, আৰু এইডোখৰ জেগাত আপোনালোকে আহিবলৈ নাপাহৰিব। ইয়াতে চাওক নাৰিকল থৈ দিছে কি ধুনীয়াকৈ, আৰু ইয়াত এজন দাদা আছে, তেখেতক লগ পাম, তেখেতৰ লগত কথা পাতিম, ইয়াত কি পায়, আৰু অকণমান কিবা কিবি পাতিম আৰু ব'লক। হাই
ভালে আছে আপোনাৰ? ঠিকে আছোঁ ঠিকে আছোঁ। আপোনাৰ ঘৰ? মোৰ ঘৰ বিশ্বনাথ চাৰিআলি। বহুত দিনৰ মনত আহিলে। অঁ ভাল, তাকে মই মানে বহুত দিন প্লেনিং কৰি আছিলোঁ ইয়াতে আহিম বুলিকে, তো মানে আহিবলৈ পৰা নাছিলোঁ। চ' আজি ফাইনেলি আপোনালোকৰ ৰেষ্টুৰেণ্টখনত আহি পালোঁ। চ' ইয়াতে আপোনাৰ কি পাম, অসমৰ বস্তু কি পাম খাবলৈ? খানা পাব। অঁ মই মেনুখন এবাৰ দেখাই দিব বিচাৰিছোঁ। এইখন প্ৰথম পেজটো হৈ গ'ল। খুব ধুনীয়া মেনুখন। আৰু ইয়াতে মানে স্পেচিয়েল কি বস্তু পোৱা যাব অসমৰ কাৰণে? বিশেষকৈ আমাৰ গাহৰিটো আছে, গাহৰি মেনু বুলি ক'লেই আৰু গাহৰি আৰু মাছৰ টেঙা দিয়া মাছ আছে। আচ্ছা আৰু আচ্ছা। ভেজ থালিখন আছে, খাৰ ক্ষীৰ আলু পিটিকা গোটেইবোৰ ভাজি চব্জি আহি যাব। আলু পিটিকাও পোৱা যায় আৰু পুঠি মাছটো পোৱা যাব? পুঠি মাছো আছে। পুঠি মাছো আছে, ৱাও। লগতে মিছা মাছো আছে। মিছা মাছো আছে ন? বঢ়িয়া। তেতিয়াহ'লে আজি খানাটো একদম তাগৰা হ'ব ইয়াতে। এইখন ৰেষ্টুৰেণ্টে আজি ৰাতিৰ সাঁজটো খাম। ঔটেঙা দিয়া মাছ, থেকেৰা টেঙা মাছ, পাভ মাছ, আৰি মাছ, বৰালি মাছ, ৱাও ৱাও, থেকেৰা টেঙা, আৰি মাছ, বৰালি মাছ কমপ্লিটলি চব পাব। খাৰ দিয়া পাব, তিল দিয়া পাব, কলডিল দিয়া পাব। এতিয়া আপুনি বেংগলোৰত পাব। ভিডিঅ' চাই আহিব বিচাৰিছে সোনকালে আহক। ধুনীয়াকৈ একদম মানে আপোনালোকৰ খানা খুৱাই পঠাম। অ'কে, তো এইটো আছে বেংগলোৰত, কোনো অসমৰ ভিতৰত নাই, বেংগলোৰত আছে। আপোনালোকে নাভাবিব যে ক'বা অসমৰ ছাইডৰ ভিডিঅ' কৰি আছোঁ মই। জুবিন দাৰ যেতিয়া মৃত্যু হৈছিল আপোনালোক গৈছিলে নে বাৰু? গৈছিলোঁ মানে বৰ্তমান সেইটো সময়ত আমি বেংগলৰতে আছিলোঁ। আচ্ছা যাব নোৱাৰিলোঁ। এতিয়া দুখ লগা যায়, সেয়া মানুহ আমাৰ জুবিন দা আৰু ক'বলৈ বেয়াও লাগে আৰু। আচ্ছা আচ্ছা। দুখৰ মাজতে আৰু দুখ কৰি আছোঁ। শ্ৰদ্ধাঞ্জলি জনালে তেখেতলোকে। আৰু ইয়াতে এটা ফটো লগাই থৈছে জুবিন দাৰ, খুব ধুনীয়া ফটোখন, ভাল লাগিছে। তাৰ কাৰণে এতিয়া আমি যাওঁ বলক, খানাটো আমাৰ লাগি গৈছে। তো আমি খাম, আপোনালোক দেখুৱাম কি পোৱা যাব আৰু কিমান টেষ্টি হ'ব আপোনালোকক গোটেইখিনি দেখুৱাম। তো ভিডিঅ'টো চাওক কেনেকৈ আমি খোৱা আইটেমটোৰ আয়োজন কৰোঁ। বলক, এইটো খানাটো আহি গৈছে আমাৰ অসমীয়া, পিয়ৰ অসমীয়া খানা ন? বঢ়িয়া। আৰু আছে ইয়াতে খানা আহিবলৈ। এইটো দৈ, এয়া আৰু আইটেম আহি গৈছে লগতে। এয়া কি হয়? পাপৰ, চালাড, তাৰপিছত পিটিকা। ৱাও, অ'কে, পায়স। ৱাও, তাৰপিছত ইপিনে ধুনীয়াকৈ মানে সজাই দিছোঁ নেমু চাটনি। অ'কে অ'কে, ভোট জলকীয়া। ভোট জলকীয়া, ৱাও, মোৰ ফেভৰেট হয়। তিলৰ বটা হৈ গ'ল। আচ্ছা, আমাৰ ধনিয়া চাটনি, দালি বটা হৈ গ'ল। ৱাও, তাৰপিছত আমাৰ এইটো জানেই জলকীয়া, বঢ়িয়া, নেমু। অ'কে, বহুত টেষ্ট, একদম ঘৰত খোৱা নিচিনা লাগিছে। মই ভবাই নাছিলোঁ ইমান টেষ্ট হ'ব বুলি। যেনেকৈ লাগিছে মই ঘৰতে আছোঁ নেকি। ৱাও। আৰু এইফালে আছে মাছৰ চাটনি, মোৰ ফেভৰেট পাৰ্চনেল। বঢ়িয়া, বিয়াৰ টেষ্টটো এবাৰ চাওঁ। ৱাও, একদম একজেক্টলি বনাইছে। আৰু মানে যেনেকৈ আমি ঘৰত খাওঁ মাছৰ চাটনি, মাছৰ খানা, তাতকৈ বেছিহে ভালকৈ বনাইছে তেখেতলোকে। এনেকুৱা নহয় যে চাউথ ইণ্ডিয়া ভাৱেহে বনায়, তেনেকুৱা নহয়। আৰু ইয়াত চাউথ ইণ্ডিয়ান খানা খাই একদম ব'ৰ হৈ গ'লোঁ, খাবই নোৱাৰা হৈ গৈছিলোঁ। তো আজি একদম পেটটোৱে আৰাম পাব, কিবা যেন অসমত থকা নিচিনা বুলি ভাবিব। খাই দিলোঁ, বহুত ভাল লাগিছে। এটা হাত ধুওঁ অকণমান, ইয়াৰ পৰা লৈ ল'ম। চ' এতিয়া আমি হাত ধুই ইয়াৰ পৰা যাওঁ আৰু বহুত ভাল লাগিলে খাই, পেট ফুল হৈ গ'ল পুৰা। শেষতে তেখেতলোকে আয়োজন কৰিছে চফ আৰু অসমীয়া তামোল পাণ, যিহেতু অসমৰ ডাইৰেক্ট তামোলটো নাপায় বাৰু, চুপাৰি কৰি দিছে। আৰু দাদা বহুত ভাল লাগিলে খাই। আপোনালোকৰ ৰেষ্টুৰেণ্টৰ খানা বহুত টেষ্টি, আৰু সকলোৱে যাতে আহক। আৰু বেংগলোৰত যিখিনি মানুহ আছে অসমৰ, চবেই আহক, এইখন ৰেষ্টুৰেণ্টত ভিজিট কৰক আৰু দাদাক লগ পাব। দাদা বহুত ধুনীয়াকৈ ৰেচপঞ্চ দিছে, ভাল লাগিছে, খানাও খাই বহুত টেষ্টি লাগিলে। থেংক ইউ ছ' মাছ। এটা কুৱেশ্যন হ'ল, ইয়াত অকল খালি অসমীয়া মানুহ আহে নে চাউথ ইণ্ডিয়ান মানুহো আহে অসমীয়া খানাৰ টেষ্টটো ল'বলৈ? 100% ধৰি লওক আপোনাৰ 40% চাউথ মানুহ আহে আৰু 40% চাউথ ইণ্ডিয়ান মানুহ আহে, কেৰেলা মানুহ আহে, কেৰেলা মানুহ, তামিল মানুহ, মানে খাই যোৱা মানুহবোৰ আহে আৰু মানে টেষ্ট কৰিব আহে অসমৰ খানা কেনেকুৱা বুলি, আৰু খুব ভাল পাইছে তেখেতলোকে। অসমত চাকৰি কৰি আছে তেতিয়া মানে মানুহবোৰ আহে আৰু আচ্ছা, থকা মানুহে আৰু আচ্ছা আচ্ছা।
দাদা এটা কুৱেশ্যন যে আপোনালোকে যে চাউথ বেংগলোৰত মানে চাউথ ইণ্ডিয়ান জেগাত আপুনি অসমীয়া ৰেষ্টুৰেণ্ট খোলাৰ মিনিংটো কি থাকিলে মানে কিয় বুলি ৰিজনটো কি ৰিজন মানে কি আছিলে যে 2000 ধৰি লওক এইটো 15-14 মানতে খোলা তেনেকা টাৰ্গেট আছিলে আৰু সেইটো সময় অসমীয়া ৰেষ্টুৰেণ্ট তেনেকা নাছিলে এতিয়া দুখন এখন বেছিকে বাঢ়ি গৈছে আগতে সেইটো সময় নাছিলে তেতিয়া মানে এতিয়া বিদেশত মানে আপোন মানুহ বুলি কয় যে মানে খোলা গ'ল আৰু আচ্ছা তো বিদেশত আপোন মানুহ বনাবৰ বাবে অসমীয়া ইণ্টেৰিয়াৰ দি মেলি গোটেইখিনি অসমীয়া তেখেতলোকে সজাইছে খুব ধুনীয়াকৈ সজাইছে এইখিনি সজাইছে আপুনি সজাইছে ন এইখিনি আমিও মেইনটেনেন্স কৰিছো আচ্ছা ঠিক আছে তো খুব ভাল লাগিলে চাই মেলি এটা কথা ক'ব বিচাৰো যে আপোনালোকে আহিব বিচাৰে তেনেহ'লে যদি ডিছকাউণ্ট বিচাৰে তেনেহ'লে দাদা যদি ভিডিঅ' চাই আহে ডিছকাউণ্ট কিবা এটা দিয়া হ'ব মোৰ ভিডিঅ' চাই আহিলে ডিছকাউণ্ট পাব বুলি কৈছে ডিছকাউণ্ট দি দিম আৰু কিবা অ'কে আপোনালোক আহক তাৰপিছত যদি মোৰ ফেচবুক পেজ আছে পেজটো যদি ফ'ল' কৰি দিয়ে তেতিয়া আৰু অলপ কিবা এটা বেছিকৈ অলপ বঢ়াই ডিছকাউণ্ট দাদাৰ এটা ফেচবুক পেজ আছে এইটো মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে ফ'ল' কৰি ল'ব আৰু যদি আপোনালোকে ফ'ল' কৰে ডিছক্ৰিপশ্যনটো ফেচবুক পেজটো তেতিয়াহ'লে আপোনাক আৰু ভালকৈ ডিছকাউণ্ট দি দিব আৰু এতিয়া মোকো অলপ ডিছকাউণ্ট দি দিবনে ধুনীয়াকৈ দি দিব ডিছকাউণ্ট তো বলক আৰু আজিলৈ ইমানে ৰাখিছোঁ নেক্সট এটা ভিডিঅ' লগ পাম তো আজিলৈ বাই থেংক ইউ ছ' মাছ আৰু শেষতে পিজিলৈ গৈ থাকোঁতে ৰাস্তাৰ কাষতে দেখিলোঁ এজন মানুহে ফুচকা বিকি আছে তো ফুচকা দেখিলে ৰ'ব নোৱাৰি গাইছ লাগিলে পেটটো যিমানেই ফুল হৈ থাকক ফুচকা এক প্লেট মাৰিলেহে শান্তি লাগে তো ফুচকা এক প্লেট মাৰি ৰুমলৈ গৈ থাকোঁ বাই